এটা স্পিকাৰ ধৰিবৰ কাৰণে তিনিটা মানুহ লাগে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনাৰ মোৰ ইউটিউব চেনেললৈ। মই বৰ্তমান আছোঁ যোৰহাটলৈ আৰু আহিছোঁ কিবা দৰকাৰী কামত। হৈ গ'ল আমাৰ লেট, এতিয়া যাব লাগে যি কামৰ কাৰণে আহিছোঁ তাতে যাম। এতিয়া মই বৰ্তমান বাৰু দৌৰাদৌৰিত আছোঁ। গাড়ী আহি গৈছে তলত, তাতে গাড়ী ৰখি আছে, চব পেকিং হৈ আছে। মই তাতে যাওঁ আৰু আপোনালোকক তালৈকে লৈ গৈ কেনেহে ডাইৰেক্ট মই ভিডিঅ'টো তালৈকে প্ৰস্তুত কৰিম। তেতিয়ালৈকে চাই থাকক। আহি পাইছোঁ মই ঠাকুৰবাৰী কমপ্লেক্সৰ সৎসং ভৱনত। আৰু এইটো চাগে ইয়াৰে বহুত ডাঙৰ ভৱন, আপোনালোকে পিছত দেখাই পাইছে। আচলতে আমাৰ ইয়াতে এটা প্লেন আছে কি আমি যোৰহাটত কিবা এটা নতুন বস্তু আৰম্ভ কৰিম। টি চাৰ্ট চাই আপোনালোকে গম পাইছে মই কিহৰ কাৰণে আহিছোঁ। ঠিক আছে, কিহৰ কাৰণে আহিছোঁ সেইটো গম নাপায় বাৰু, সেইটো মই কোৱা নাই, কিন্তু কিবা সেই কামৰ কাৰণে আহিছোঁ যোনটো আমাৰ এন জি অ' হয় তাৰে কামৰ কাৰণে আহিছোঁ। বাৰু মোৰ এন জি অ' বহুত প্ৰমোচনেল ভিডিঅ' হৈয়ে গ'ল, আগতে বহুতকেইটা দিছিলোঁ, মাজতে এটা ডিলিট কৰিব লগা হ'ল কিবা মোৰ এই আৰু কপিৰাইট আৰু সেয়া আৰু কিবা লাগছিলে আৰু। ঠিক আছে, যি হওক, ঠিক আছে, বহুত জল্দি দৌৰাদৌৰিকৈ আহিছোঁ। ৰাতিপুৱাতে আহি পাইছিলোঁ আমি, কিন্তু মই ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ দিব নোৱাৰিলোঁ। মই ভাবিছিলোঁ ট্ৰেইনতে আৰম্ভ দিছিলোঁ বাৰু ট্ৰেইনত, কিন্তু ইমানেই আন্ধাৰ যে ট্ৰেইনত যে একো দেখা নোপোৱা। মই যদি চাওঁ যে যদি কিবা মেটচ কৰে তেতিয়াহ'লে মই অলপখিনি চিন দি দিম, চেষ্টা কৰিম যদি হয়, নহ'লে ধৰ নহ'ব বাৰু। যি হওক, এইটো হয় আমাৰ সৎসং ভৱন যোৰহাটৰ। আৰু ইয়াতে যি হ'ব, এতিয়া বহুত মানুহ আহিবলৈ আছে। তেতিয়াহ'লে কি হ'ব কি নহ'ব আপোনালোকে চাই থাকক। আৰু চোৱাৰ আগতে যদি আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেন্তে হ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু ভিডিঅ'টো ভাল লাগিবই মই জানো, যদিহে লাগে তেতিয়াহ'লে আপোনালোকে লাইক প্ৰেছ কৰিব। আৰু ছাবস্ক্ৰাইব কৰাৰ পাছত কিন্তু তাৰ লগতে সেই বেল আইকনটো আছে নহয়, মোৰ মুখেদি বাৰ বাৰ নোলায়, সেইটো প্ৰেছ কৰি দিবই, কিন্তু প্ৰেছ কৰি কিনে নাযাব। আৰু এতিয়া বৰ্তমান মোৰ ভিতৰলৈ বহুত কাম আছে, তেতিয়াহ'লে বলক আমি ভিতৰলৈ যাওঁ। চকু 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 এয়াই হয় আমাৰ গাড়ী য'ত আমি আহিছিলোঁ, আৰু এইফালে হয় ভৱনৰ দৰ্জা। এই আমি যাওঁ ভিতৰলৈ। এই তামাম ভৱনে চাইডত পানী আছে, কাৰোবাৰ পানী চেনি লাগিলে খাব পাৰিব এইটো, বা ডাষ্টবিন দিছে, একো নাই, যাব চাব। এইটো হয় আমাৰ ভৱন, তিনিটা চকা, গোল 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 গোল, চব ব্যস্ত একেবাৰে, বেছি মানুহ অহাই নাই। हेल्प चाहिए हम भी पकड़ लेता है, मैं धर लो, चलो। এটা স্পিকাৰ ধৰিবৰ কাৰণে তিনিটা মানুহ লাগে। এতিয়া বৰ্তমান আৰম্ভ কৰিব লাগে কাম। তেতিয়াহ'লে মই অলপ মাজৰ কাৰণে থ'ব লাগিব, তাৰপাছত কাম আৰম্ভ কৰাৰ পাছত কাম ছেটআপ কৰিম, তাৰপাছত মাজে মাজে আৰু শ্বুট কৰি থাকিম বাৰু, ইমান চিন্তা কৰিব নালাগে আপোনাৰ আৰু। ঠিক আছে, সেইকাৰণে মই মাজে মাজে শ্বুট কৰি থাকিম। এই তাতে কিবা ভাল দেখা পাইছোঁ, গছ, মোৰ গছ চছ লগাই বহুত ভাল লাগে। ঘৰতো বহুত গছ চছ লগাইছোঁ, আপোনাক দেখাম কিবা কিবি গছ আৰু এইবোৰ এটা গছ পাতে 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 পাতে। তেতিয়াহ'লে মই আৰু শ্বুট কৰিম, আগতে কামটো কৰিলোঁ, ছেটআপ কৰিলোঁ, বহুত মানুহ আহিব আছে, দেৰি হৈ গ'লে পাছত লেঠা লাগি যাব। তেতিয়ালৈকে আপোনালোকে চাই থাকক, মই আকৌ আহিম দেই, চিন্তা নকৰিব। এই বন্ধুসকল আৰম্ভ হৈ গৈছে আমাৰ শ্ব', প্ৰায় আৰম্ভই হৈছে আৰু বেছি মানুহ এতিয়ালৈ অহা নাই, কিন্তু আহিব আমি আশা কৰিছোঁ। আচলতে বতৰটো বহুত বৰষুণ দিছে, মাতটো চাগে আপোনালোকে অলপ কমকৈ শুনা পাইছে। ঠিক আছে, এতিয়া আমি ফুল্লি প্লেণ্ড আছোঁ, অলপ মানুহ আহিছে, আপোনালোকে দেখা পাইছে। ঠিক আছে, সেইখিনিতে আছে আমাৰ মানুহ। আমাৰ এইটোৱে হয় আমাৰ ফাংগাৰ হিৰ' টেগ। হাই প্ৰিয়াঞ্চি দি, গোটেই ছেটআপ হৈ আছে, তাতে স্ক্ৰীণ লাগি গৈছে, প্ৰজেক্টৰ আহি গৈছে, আৰু গোটেই আমাৰ ছেটআপ চলি আছে। হাই শিৱানী, क्या कर रही हो? আজি কিমান তাৰিখ হয়? আজি 7 তাৰিখ হয়। 7 তাৰিখ আমি নিজে পাহৰি গৈছোঁ।
বহুতখিনি মেম্বাৰ আমাৰ আহি গৈছে আৰু আহিব আমি আশা কৰিছোঁ চকী থকী পাতি থৈছোঁ গোটেই আমাৰ ছেটআপ ৰেডি এতিয়া আপোনালোকে ৰেডি থাকক আমিও আৰম্ভ দিম আৰু মোৰ এটা কথা যে আপোনালোকে আমাৰ চাওক আমাৰ যোনটো অৰ্গেনাইজেশ্যনটো হয় এইটো জিৰ' প্ৰফিট অৰ্গেনাইজেশ্যন হয় আমি কোনো প্ৰফিট বিচৰা নাই আমাৰ মেইন মটিভটো হয় যে আমি হাংগাৰ কমপ্লিটলি আমাৰ কাণ্ট্ৰিৰ পৰা পাৰিলে আমাৰ ৱৰ্ল্ডৰ পৰা ৰিমুভ কৰোঁ ঠিক আছে কাৰণ যিখিনি এনেই আমাৰ ৱেষ্ট হৈ আছে এক্সেছ ফুড সেইটোক আমি ষ্টপ কৰিবতো বৰ্তমান নোৱাৰোঁ কিন্তু সেই এক্সেছ ফুডটো লৈ কিনে যদি আমি কাৰোবাক পাব পাৰোঁ সেইটো আমাৰ কাৰণে বহুতেই ডাঙৰ কথা আনকি আপোনালোকৰ কাৰণে বহুত ডাঙৰ কথা হ'ব তে আমি বিচাৰিছোঁ যে আপোনালোকে আমাৰ লগত আহক আহি কেনে আমাৰ লোকৰ লগত জইন কৰক আমাৰ লগত আমাক হেল্প কৰক মোৰ শব্দত বহুত কিবা কিবি উল্টা পাল্টা হৈছে দেই তে সেইটো আৰু ইমান আপোনালোকে কিবা একো নক'ব মই জানো আপোনালোকে ভাল পায় এনেও ঠিক আছে তে আমাক হেল্প কৰক আমাৰ লগত জইন কৰক আৰু আমাৰ কাণ্ট্ৰিক ছাৰ্ভ কৰাৰ যোনটো ফিলিংটো আছে সেইটো আপোনালোকে উঠাব চেষ্টা কৰক ঠিক আছে মই গোটেই ডিটেইলছটো দি দিম কেনেকৈ জইন কৰিব লাগে কি কৰিব লাগে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাই যাব আমাৰ আগতেও বহুত ইভেণ্টছ হৈছে মই কভাৰ কৰিছোঁ সেইবোৰ যদি চাব লাগে মই আপোনালোকৰ ওপৰতে ডিছক্ৰিপশ্যনবোৰ দি দিম আৰু ছাইডতো ভিডিঅ'ৰ লিংকবোৰ শ্বেয়াৰ কৰি দিম বৰ্তমান এইটো চাই থাকক আৰু বাকীখিনি আকৌ আহিব নহয় মানুহ তাতে মই দেখাই আছোঁ চাই থাকক বৰ্তমান অলপ দীঘল হ'ব ভিডিঅ'টো বুজিছে কাৰণ আমাৰ এইটো যোৰহাটৰ মেইন চেপ্টাৰ অ'পেনিং হৈ আছে বহুতে ভাল লাগিছে আপোনালোকে চাওক আপোনালোকৰ নিশ্চয় ভাল লাগিব মই এইটো গেৰেণ্টি কৰিব পাৰোঁ আৰু যিমান মানুহ আছে ফিডিং ইণ্ডিয়াত যদি আপোনালোকে ভৱিষ্যতে জইন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এতিয়াই তলত মোৰ ডেছক্ৰিপশ্যনত যাওক আৰু লিংকটো হিট কৰি কিনে নিজৰ ভলেণ্টিয়াৰৰ কাৰণে চাইন আপ কৰি লওক আৰু এতিয়া বৰ্তমান এইটো চাওক हर एक दाना काउंट करता है हर एक दाना एक आदमी का खाना भी काउंट करता है তেখেত হৈছে আমাৰ চিটি হেড যাৰ মই ইণ্টাৰভিউ অলৰেডি লৈ পেলাইছোঁ আগতেই মোৰ এটা ভিডিঅ' আছিলে যোনটো ব্ৰেকফাষ্ট ড্ৰাইভ বুলি আছে আপোনালোকক সেইটো মই লিংক শ্বেয়াৰ কৰি দিম সেই ভিডিঅ'ত তেখেতৰ ইণ্টাৰভিউ লৈছোঁ তেখেতে অলৰেডি কৈছে আৰু বৰ্তমান এতিয়াও সেই একেই মানে ডেটাটো শ্বেয়াৰ কৰি আছে যদিহে আপোনালোকক কিবা এটা ডাঙৰ চেঞ্জ কৰিব ইচ্ছা আছে তেতিয়াহ'লে আপোনালোকক এই ভিডিঅ'টো দেখা বহুতেই দৰকাৰী हमारे पास 65 प्लस सिटीज में टीम है एंड वी हैव 8500 प्लस वॉलंटियर्स सवाल आता है जैसे एक बात जिनके बारे में मैंने सुना है इंसुलेटर बॉक्स रखते हैं जो कि हमारी वैन में भी होती है अगर आपके पास তে আমাৰ আজি প্ৰগ্ৰামটো এতিয়া এণ্ড হৈছে গোটেইকেইজন মানুহ গৈছে আৰু এইবোৰ কেইটামান ভলেণ্টিয়াৰ হয় যিহঁত আমাৰ ফুল এণ্ড ফাইনেল যোৰহাটৰ পৰা চেপ্টাৰ ষ্টাৰ্ট কৰিছে আৰু ভলেণ্টিয়াৰ অহা কথা আছিলে কিন্তু বৰষুণৰ কাৰণে আহিব নোৱাৰিলে আমি আজি মানে ক'ব গ'লে বহুতেই আনন্দময়ী হৈ আছোঁ যে যোৰহাটত আৰু এটা নতুনকৈ চেপ্টাৰ আৰম্ভ হৈছে আমাৰ গুৱাহাটীৰ নিচিনা নৰ্থ ইষ্টত চাগে এইটো থাৰ্ড চেপ্টাৰ হয় অলমষ্ট গুৱাহাটী আছে ডিগবৈ আছে আৰু মোৰ জানামতে আৰু এইটো থাৰ্ডলি যোৰহাট আৰম্ভ হৈ আছে তাৰ আৰু চাগে আছে যদি থাকে মই এনেও আপডেট বাৰু কৰিয়ে দিম বহুত अच्छी दोस्त है ना थैंक यू है कि नहीं दुश्मन हूँ मैं बहुत दुश्मन है तो वही है फीडिंग इंडिया ज्वाइन करो खाना वेस्ट मत करो वो हम बोल चुके हैं और अच्छा, आज का और प्रोग्राम कैसा था आज का प्रोग्राम बहुत अच्छा था आई होप कोई सोया ना हो बाकी तो बस बल्ले बल्ले नहीं हम सो के नहीं आया था बाकी हर तुम तो फीडिंग इंडिया के मेंबर हो हाँ मैं तो वो हूँ बोले हंगर हीरो मेंबर नहीं हंगर हीरो बाकी बहुत अच्छा था प्रोग्राम थैंक यू क्या मैं मेरा भी उसमें हक बनता ही है ठीक है और बाकी कुछ कहना है बाय बाई कहना वो हम बोल देगा तो बस আমি এতে ইয়ালৈকে এণ্ড কৰিব চেষ্টা কৰোঁ আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ বেচিকেলি আজিৰ ভিডিঅ'টো এইটোৱে আছিল মোৰ যোৰহাটলৈকে ট্ৰেভেল কৰাৰ কাৰণটো আকৌ আমি আজি বাছ ধৰিম ৰাতি আৰু কালি ৰাতিপুৱা গৈ গুৱাহাটী পাম কালি ৰাতিপুৱা আকৌ গুৱাহাটীৰ পৰা কাম আৰম্ভ হ'ব তেতিয়ালৈকে আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব যদি এতিয়ালৈকে নাই কৰা তেতিয়ালৈকেতো আপোনালোকে এনেকৈ আপোনালোক মানে যাব নিদিওঁ দেই মই এনেকৈ ভিডিঅ' দি থাকিম ছাবস্ক্ৰাইবটো কৰিব লাগিবই এই অলপ কৰি দিয়ক এই ক'ত মই এতিয়ালৈকে ইমান পিছ পৰি আছোঁ মানুহ ক'লৈকে আগবাঢ়ি আছোঁ অকল অলপ মোকো ছাপোৰ্ট দিয়ক ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটো হিট কৰি যাবগৈ বুজিছে নাই ছাবস্ক্ৰাইব কৰক আৰু যিমান পাৰে এই ভিডিঅ'টোক স্প্ৰেড কৰক
আৰু ফিডিং ইণ্ডিয়া জইন কৰক যদি আপোনালোকৰ মন আছে অভিয়াছলি মনটো আছে মই জানো যিমান আপোনালোকৰ যদি কিবা নিজৰ পৰা যদি ইচ্ছা আছে আপোনালোকে সেইটো কৰিব পাৰে পাৰ্চনেল লেভেলতো কৰিব পাৰে আৰু পাৰ্চনেল লেভেলত যদি কৰিব নোৱাৰে তেন্তে হ'লে ফিডিং ইণ্ডিয়াক জইন কৰক আৰু মই বাৰ বাৰ কৈ আছোঁ তলত লিংকটো মেনশ্যন কৰা থাকিব বাকী ভিডিঅ'ছবোৰো লিংক থাকিব সেইটো আপোনালোকে চাব আৰু তেতিয়ালৈকে বাই বাই গুড নাইট হেভ আ নাইচ ডে কি ডে আৰু গুচি গ'ল এতিয়া নাইটে হয় বাৰু হেভ আ নাইচ নাইট গুড নাইট আৰু ঠিক আছে বাই বাই সৌটো হৈছে আমাৰ ট্ৰেইনে মাত দিছে আৰু